নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলো ভালে আছে। তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ কিবা ৰিক্ৰুটমেণ্ট হোৱাৰ সম্ভাৱনা আছে নেকি বা ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এপ্লাই হ'ব নেকি? লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টত যিহেতু মই কেইদিনমান আগত ফৰেষ্ট ডিপাৰ্টমেণ্টক কেইবাবাৰো ভিডিঅ' দিছোঁ ফ'ৰ্থ গ্ৰেডৰ ওপৰত, ফ'ৰ্থ গ্ৰেডৰ পোষ্ট কেতিয়াকৈ মুকলি কৰিব, তো এই বিষয়ে মই শ্বেয়াৰ কৰিম। আৰু লগতে আজি কেইদিনমান আগত যিহেতু অসম বন বিভাগৰ পৰ্যালোচনা বৈঠক হৈছিলে, তাত পৰ্যালোচনা বৈঠকত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিৰ ওপৰত কিবা মিটিং হৈছিলে, তো সেই বিষয়ে মই জনাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে ভিডিঅ'টো লাইক এটা কৰি দিব সকলোৱে সুবিধা হয় আৰু শ্বেয়াৰ কৰি দিব। তো প্ৰথম কথা হ'ল, যিদিনাখন পৰ্যালোচনা বৈঠক বহিছিলে গুৱাহাটীত, তাৰ মাননীয় বনমন্ত্ৰী জয়ন্ত মল্লবৰা ডাঙৰীয়াৰ সভাপতিত্বত, তেতিয়া সেইখন মিটিঙত কিন্তু বন বিভাগৰ যিখিনি নতুন নিযুক্তি হ'ব বা খালী পদৰ ওপৰত তেনে কোনো আলোচনা হোৱা নাই। এইটো ভিতৰুৱা খবৰ, যিহেতু আমি খবৰ খাতি ল'লোঁ তেতিয়া গম পালোঁ যে এই বিষয়ত কোনো আলোচনা হোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথা হ'ল, বন বিভাগৰ আকৌ নতুনকৈ পদ মুকলি কৰাৰ সম্ভাৱনা আছে নেকি? গোটেই কথাখিনি আমি এটা কথা বুজি পাম বা বুজিব লাগিব যে যিহেতু বাজেট অধিৱেশন আছে 16 তাৰিখৰ পৰা, তো 16 তাৰিখৰ পৰা বাজেট অধিৱেশন 11 তাৰিখ মানে হ'ব নেকি। আমাৰ যি বিত্তীয় বাজেট আছে, বিত্তীয় বাজেট যেতিয়া দাখিল কৰিব তেতিয়াতে গোটেই বাজেটৰ যিমানখিনি পুঁজিৰ শিতান আছে, তো সেইবিলাক আমি সেই বাজেটতে দেখিবলৈ পাম যে ক'ত কিমানটা বেটেলিয়ন ল'ব আৰু কোন কোন বিভাগত আকৌ নতুনকৈ খালী পদ হ'ব বা খালী পদ ল'ব, সেই তাত উল্লেখ থাকিব। তাৰ আগতে আপোনালোকে একো ক'ব নোৱাৰি, কোনে কি ভিডিঅ' বনায় সেইটো মই নাজানো। মই আপোনালোকক এটাই কথা কওঁ, বাজেট অধিৱেশনত আমি যেতিয়া বাজেট প্ৰস্তুত কৰিব, বাজেটত যেতিয়া আমি যিখন বাজেট পাম, সেই বাজেটখন যেতিয়া আমি চাম তেতিয়া তাতে গম পাম যে ক'ত কিমান শিতানত পইচা ধৰা আছে বা হ'ব বা কেইটা বেটেলিয়ন ল'ব। তাতে কামাণ্ডো বেটেলিয়ন ল'ব নল'ব, তাতে ফৰেষ্ট বেটেলিয়ন ল'ব নল'ব, তাতে অসম আৰক্ষীৰ বেটেলিয়ন ল'ব নল'ব, তাতে গোটেইখিনি গম পাম, যিহেতু তাত বাজেটটো ধৰিব। গতিকে আমি বাজেট অধিৱেশনলৈ ৰ'ব লাগিব। আৰু এতিয়া বিত্তীয় বাজেটৰ কাৰণে বিভিন্ন ধৰণৰ মিটিং চলি আছে বিত্তমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত। গতিকে সেইখিনিলৈ আমি ৱেইট কৰিব লাগিব। আৰু লগতে মই যিহেতু ফ'ৰ্থ গ্ৰেডৰ ওপৰত যিকেইটা ভিডিঅ' দি আছোঁ, মই বহুতে কৈছে দাদা ফ'ৰ্থ গ্ৰেডৰ আহিব নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। কিন্তু ফ'ৰ্থ গ্ৰেডৰ পোষ্ট অলৰেডি পূৰা খালী আছে, ভেকেঞ্চি আছে, একদম মানে ক'তোৱে নাই ফ'ৰ্থ গ্ৰেডৰ মানুহ। 2023 চনৰ বাহিৰে যিমানখিনি মানুহ আগৰ ফ'ৰ্থ গ্ৰেড যিসকল আছে গোটেইখিনিয়ে প্ৰমোশ্যন পালে। গতিকে ফ'ৰ্থ গ্ৰেডৰ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেতিয়াকৈ বিজ্ঞাপন মুকলি কৰিব সেইটো মই ক'ব পৰা নাযায় বা ক'ব নোৱাৰোঁ, কিন্তু মই যদি আপডেট পাম মই আপোনালোকক দিবলৈ চেষ্টা কৰিম বা মই দিমেই। আপোনালোকে চিন্তা নকৰিব, বেলেগে নিদিলেও মই ফাৰ্ষ্ট টাইম মই দিম। গতিকে সেইখিনিলৈ আমি ৱেইট কৰিব লাগিব, মানে নতুনকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ল'লে। কিন্তু তাৰ আগতে মই এইটো কথা জনাওঁ যে আপোনালোকৰ আগতীয়াকৈ কিছুমান প্ৰস্তুতি হৈ থাকিলোঁ। আপোনালোকৰ যিমানখিনি এতিয়া যদি বিজ্ঞাপন খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব, তাৰ কাৰণে আপোনালোকৰ যিখন এক্সেঞ্জ কাৰ্ড আছিলে, এক্সেঞ্জ কাৰ্ডখন ৰিনিউল কৰিবলৈ নাপাহৰিব। যদি এক্সেঞ্জ কাৰ্ডত কিবা যদি ভুল হৈছে এতিয়া কাৰেকশ্যন কৰিবলৈ চেষ্টা কৰক। বাকী আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ডৰ যদি কিবা ভুল হৈছে সেইবিলাক এতিয়া কাৰেকশ্যন কৰি লওক, এতিয়া সময় আছে। অন্ততঃ বহুত ল'ৰাই এতিয়া ফিল্ডত প্ৰেক্টিচ কৰিয়ে আছে বাৰু, দেখিছোঁ ভিডিঅ'বিলাকত ইনষ্টাতে হওক বা ফেচবুকতে হওক। কিন্তু আপোনালোকে ফিল্ডৰ সমানে কিন্তু আপোনালোকে ৰিটেনটো ভালকৈ চাওক, আৰু ৰিটেনটো যথেষ্ট টাফ হয়। আৰু মই আকৌ এই কথাটো পুনৰ কৈছোঁ যে APFৰ যদি পোষ্ট মুকলি হয় তেতিয়াহ'লে তাৰে এটা পোষ্ট এবাৰ মাৰ খাব, কাৰণ কেলৈ অগ্নিবীৰসকলক তাত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। যি 405টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেয়াৰ পৰা মাইনাছ কৰে নে নতুনকৈ আকৌ ৰিক্ৰুটমেণ্ট কৰে APFৰ সেইটো নাজানো, যিহেতু ভেকেঞ্চি যথেষ্টখিনি আছে। গতিকে যদি অগ্নিবীৰখিনি সোমাই যায় তাৰতো আপোনালোকৰ ইণ্টাৰভিউটো টাফ হ'ব। গতিকে এইখিনি গোটেইখিনি চাব আপোনালোকে, ইমান সহজ নহ'ব এবাৰ চাকৰি পোৱাৰ। কষ্ট কৰিব লাগিব, কষ্ট যিসকলে কৰিছে কোনো কথা নাই, যিসকলে কৰা নাই ভালকৈ আপোনালোকে চেষ্টা কৰক, কষ্ট কৰক। আৰু যিসকলে এতিয়াও মানে ৰিটেনৰ কাৰণে অলপ কমজুৰি হৈ আছে তেওঁলোকে কিন্তু ভালকৈ ৰিটেনটো দিবলৈ চেষ্টা কৰক। তো আমি যিমানখিনি আপডেট পাওঁ আমি আপোনালোকৰ ওচৰলৈ লৈ আহিম আগতীয়াকৈ, যিমানে যি নহওক লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক বা পুলিচৰে হওক বা অন্যান্যই হওক। আৰু বাকী যে SSCৰ যিহেতু এতিয়া কাৰ্টন লিষ্ট মাৰিছে, SSCৰ ইণ্টাৰভিউ হ'ব, তাতো চাগে বহুত ল'ৰা যাবগৈ। যিমানে যি নহওক লাগিলে মুঠতে আমাৰ নিবনুৱা সংখ্যা কমিব লাগে, ল'ৰাবিলাকে চাকৰি পাব লাগে, আমি সেইটোৱে জানো। তো কথাখিনি ঠিক তেনেকুৱা ধৰণৰ। আৰু মই আপডেট পালে মই আপোনালোকক জনামেই, যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একেবাৰে নতুন কিবা আপডেট থাকে সেইটো জনাম। গতিকে কথাখিনি ইমানেই, আৰু আশা কৰোঁ ভিডিঅ' আপোনালোকে নিশ্চয় বুজি পালে। তো লাইক এটা কৰিব নাপাহৰিব, আৰু সকলো ভালে থাকক।